নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মই জলকীয়া আচাৰনো কেনেকৈ বনাওঁ তাকেই চাওঁ। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে মই এয়া জলকীয়াখিনি ধুনীয়াকৈ ছিঙি লৈছোঁ। জলকীয়াবোৰ ইমান ধুনীয়াকৈ পকি আছে দেখিছে নহয়। এয়া আমাৰ ঘৰৰে জলকীয়া দেই। জলকীয়াখিনি মই গোটেইখিনি ধুনীয়াকৈ ছিঙি ল'ম। এয়া মই জলকীয়া ছিঙি ল'লোঁ। এইফালে ভোট জলকীয়া জোপা ইমান ধুনীয়াকৈ পকি আছে দেখিছে নহয়। এইকেইটাও মই ছিঙি ল'ম। এতিয়া মোৰ জলকীয়া ছিঙা হৈ গৈছে। মই ধুনীয়াকৈ জলকীয়াখিনি ধুই ল'ব লাগিব। এইফালে এয়া মই জলকীয়া ধুই লৈছোঁ। জলকীয়াখিনি যিহেতু ধূলি পৰি আছিল, বহুতো বালি চালি কিবাকিবি লাগি আছিলে, সেয়ে মই ধুনীয়াকৈ ধুই লৈছোঁ মোহাৰি মোহাৰি। এতিয়া মই প্লেট এখনত এনেকৈ পাতলকৈ মেলি দি ৰ'দত শুকাবলৈ দিম। এটা ৰ'দ দিলেই হ'ব, বেছি মই নুশুকুৱাওঁ, পানীখিনি আঁতৰ হ'লেই হ'ব। এতিয়া ৰ'দত দি দিওঁ। এইফালে এয়া মোৰ জলকীয়া ধুনীয়াকৈ পানীখিনি নিৰখ হৈ গ'ল। ইয়াতে মই এতিয়া জলকীয়াখিনি কাটি ল'ম সৰু সৰুকৈ। মই কেঁচি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কাটোতে সদায় সাৱধানে কাটিব, যিহেতু পুৰিব পাৰে। মই সেই কেঁচিৰ সৈতে কাটিছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে যিমতে ভাল পায় সেইদৰে কৰিব। মই যিহেতু সৰুকৈ কাটি লৈছোঁ। এইফালে কেৰাহীখনত মই তেল গৰম হ'বলৈ দিলোঁ। ইয়াতে পাঁচফোৰণ কেইটামানো দি দিছোঁ, গোটা পাঁচফোৰণ দিছোঁ। এতিয়া তেলখিনি মই ঠাণ্ডা হ'বলৈ দিম। ইয়াতে জলকীয়াখিনিত মই মছলা, সৰিয়হ সকলোবোৰ এতিয়া মিক্স কৰি ল'ম। এইফালে হালধি আৰু নিমখ সোৱাদ অনুযায়ী দিছোঁ। এইফালে মছলাখিনি দি দিলোঁ আৰু এইফালে সৰিয়হ সেইখিনিও মই দি দিছোঁ। হোৱাইট ভিনেগাৰ 2 চামুচ ইয়াত দি দিছোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ সানি ল'ম। ইয়াতে অকণমান মিঠাতেল দি গোটেইখিনি মই মিক্স কৰি অকণমান ৰ'দত আকৌ দি দিম। ৰ'দৰ পৰা আনি তেলখিনি অকণমান ঠাণ্ডা হোৱাত ইয়াতে ঢালি দিলোঁ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি মই চিচাৰৰ পাত্ৰ এটাত ভৰাই থ'ম ধুনীয়াকৈ। মই যিহেতু আচাৰ কমকৈ বনাইছোঁ, সেয়েহে সৰু বৈয়ামেই লৈছোঁ। ইয়াতে মই ধুনীয়াকৈ ভৰাই থৈ দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।